हेलो एवरीवन आज मैं बेटारहाটৰ स्कूलলৈ আহিছোঁ আৰু বেটাৰহাটৰ স্কুলত প্ৰদৰ্শনী হৈছে প্ৰতি বছৰে প্ৰদৰ্শনী হয় নিজে মানে ছাত্ৰ ছাত্ৰীসকলে বস্তুবোৰ বনাই আনে আৰু ইয়াত বিকেহি বহুত ধুনীয়া ধুনীয়া হয় বস্তুবোৰ লৈ আহে দেৱালীৰ ওচৰতে যেহেতু প্ৰদৰ্শনীখন হৈছিলে সেইটো কাৰণে বেছিভাগ দেৱালীৰ বস্তুৰে আছে আৰু চাওকচোন কিমান ধুনীয়া নিজে নিজে বস্তুবোৰ বনাই আনিছে দেখিছেনে হাতে সকলো ল'ৰা ছোৱালীয়ে দিব লাগে বস্তুবোৰ আৰু ইয়াত ৰেটটো লিখি দিব লাগে আৰু সেই কাৰণে ময়ো এনেকৈ ৱালৰ হেংগিং বনাই লৈ গৈছিলোঁ আৰু যেহেতু সৰু ল'ৰা হয় সেইটো কাৰণে মাক বাপেকে সহায় কৰি দিয়ে আৰু ডাঙৰ ল'ৰা ছোৱালীবোৰে নিজে নিজে বনাই আনে চাওকচোন কিমান ধুনীয়া বস্তুবোৰ নিজে নিজে বনাই আনিছে দেখিছেনে আৰু একদম কম ৰেটত বিকিবলৈ দিয়ে বস্তুবোৰ বহুত ধুনীয়া ধুনীয়া হয় দেখিবলৈ ইমান যে মৰম লগা চব হাতেৰে বনাই আনিছে চব টিচাৰসকলেও বহুত সহায় কৰিছে আৰু যেহেতু সৰু সৰু ল'ৰা ছোৱালী হয় সেইটো কাৰণে বিকিব পৰা নাই সিহঁতে আৰু সেইকাৰণে টিচাৰসকলেই বিকি দিছে যিসকল ডাঙৰ ক্লাছৰ ল'ৰা ছোৱালী সিহঁতে নিজেই বস্তুবোৰ বিকিছে আৰু চাওকচোন কি ধুনীয়া ধুনীয়া বস্তুবোৰ আনিছে দেখিছেনে এই প্ৰদৰ্শনীৰ কাৰণে ল'ৰা ছোৱালীবোৰৰ বহুত হেঁপাহ হয় কাৰণ নিজেই বনাই আনে বস্তুবোৰ আৰু বিকেহি নিজেই কাৰণ ইনকম কেনেকৈ কৰিব লাগে শিকে আৰু নিজেই পইচা যিহেতু পায় সেইটো কাৰণে বহুত হেঁপাহ আৰু বহুত ভালকৈ মানে সিহঁতে বস্তুবোৰ বিকিবলৈ চেষ্টা কৰে আৰু বহুতেই ভাল লাগে এনেকুৱা এখন প্ৰদৰ্শনী দেখিবলৈ পালে স্কুলত কাৰণ সৰুৰে পৰাই গম পায় যে বিজনেছ কেনেকৈ কৰিব লাগে আৰু ময়ো সেইকাৰণে দুটা বস্তু ল'লোঁ একদম কম দামী কিন্তু দেখিবলৈ বহুত ধুনীয়া ধুনীয়া বস্তু হয় ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আৰু জনাবচোন ভিডিঅ'টো প্ৰদৰ্শনীখন চাই কেনে পালে স্কুলৰ আপোনালোকৰ স্কুলত এনেকৈ পাতেনে জনাব